ৰঙাগড়ত ছাত্ৰ-ছাত্ৰীৰ শুভেচ্ছা প্ৰদান অনুষ্ঠান। প্ৰতি বছৰৰ দৰে এই বছৰো ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্য আগত ৰাখি শনিবাৰে গোলাঘাটৰ ৰঙাগড়ত ৰাজহুৱা নামঘৰ প্ৰাংগণত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিব্যজ্যোতি দাস, উপসভাপতি হেমন্ত দাস আৰু গোলাঘাট জিলা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাহুল দাসৰ বিশেষ তৎপৰতাত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কেইবাখনো বিদ্যালয়ৰ 20ৰো অধিক ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে শুভেচ্ছা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলক এগৰাকী মূল্যবোধ সম্পন্ন সুনাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ বিদ্যায়তনিক যুঁজত অগ্ৰণী যোদ্ধা হিচাপে সফলতাৰে আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে শিক্ষা গ্ৰহণৰ বাবে শিক্ষানুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সকলো দিশ চালি জাৰি চোৱা, বৰ্তমান সময়ত কিদৰে আগবাঢ়িলে সফল হ'ব পাৰি সেই বিষয়ে বিজ্ঞজনৰ সুপৰামৰ্শ লৈ আগবাঢ়িবলৈও আহ্বান জনায় সংগঠনটোৰ বিষয়ববীয়াসকলে। আগন্তুক আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল তথা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ তৰফৰ পৰা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম তথা ৰঙাগড় নৱোদিত যুৱক সংঘৰ উদ্যোগত আমি এটা শুভেচ্ছামূলক উপহাৰ আৰু এটা প্ৰেৰণা উৎসাহ তেখেতসকলক জনাবলৈ আমি আজি সভাখন আয়োজন কৰিছিলোঁ। আৰু সভাত আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিব্যজ্যোতি দাস ডাঙৰীয়া, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ উপসভাপতি হেমন্ত দাস ডাঙৰীয়া আৰু বিভিন্ন সতীৰ্থসকল আহি উপস্থিত হৈছিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দাঙি ধৰিব। তাৰে কামনা কৰি আমি আজি শুভেচ্ছামূলক তেখেতসকলক বাৰ্তা দিলোঁ, শুভেচ্ছা প্ৰেৰণ কৰিলোঁ। আৰু আগন্তুক সময়ত তেখেতসকলক লগত লৈ যুৱ শক্তিক লগত লৈ শিক্ষাৰ পথেৰে আমি চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰি আগন্তুক সময়ত জাতিৰ উন্নয়নৰ কাৰণে কাম কৰি যোৱাৰ আশাৰে